A few moments later. इतने तेजस्वी लोग हैं हमारे पास 2,000 years later. হাই হেল্ল' বন্ধুসকল, কি খবৰ তোমালোকে? নিশ্চয় সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ তোমালোকৰ মাজত আকৌ আহিলোঁ আজি। তো আজি ভিডিঅ'টো ইমান ভবা মেলা নাই আৰু কিনো বনাম আৰু আজি বোলো। আৰু ইমান টিকা ফটা ৰ'দ দেখিছে নাই বাৰু? ইমান টিকা ফটা ৰ'দ পূৰা। তো ভিডিঅ' চিডিঅ' একদম পূৰা ৰ'দত কৰিবলগীয়া হৈছে। মানে লাইভটো এতিয়ালৈকে অনা নাই ন, ভিডিঅ' চব ওপৰতে কৰিবলগীয়া হৈছে। তো পাই আছে চবে। তো অপেক্ষা নকৰোঁ, ব'লক ভিডিঅ'টোৰ মাজলৈ। 3 days later. মই আছোঁ এতিয়া ঘৰত। বৰ্তমান মই ঘৰত আছোঁ। এতিয়া যাম আমাৰ ওচৰতে দেউতাৰ দোকান আছে, মানে বৰ্তাহঁতৰ ঘৰত তাহাঁতৰ দোকানলৈ যাম। গৈ পেলাই অকণমান কমেডি চমেডি কৰিম, কিবা খৰি চৰি আনিবলৈ যোৱা কথা কৈছিলে, সি যাওঁ ব'লক চাওঁ বুলি। 3 days later. A few moments later. সেইদিনাখন আমি গৈছোঁ আৰু পূৰা গোন্ধাই আছে ন। স্কুল নাযাওঁ হা? আমাৰ সোমবাৰ পৰা। और कुछ लोग मनोरंजन भी करवाते हैं A few moments later. মানে বুবুহঁতৰ ঘৰলৈ যাম এতিয়া দেই। বুবুহঁতৰ ঘৰত কিনো কৰি আছে চাম দেই। এইটো আমাৰ মাজু বৰ্তা। অ' বাবা কি কৰিছে? চাহ পানী নাখাওঁ এনে ভাল। জুই লাগিলে চক বজাৰ 4 ভাগত 3 অংশমান গ'ল। বাকী কণ কেনেকে ৰাখিলে? বাকীকণ ফায়াৰ ব্ৰিগেড আহিল ন। অ' মা 3 days later. A few moments later. হেল্ল' গাইজ, তো কাইলৈ হৈছে শিৱৰাত্ৰি। তো হৰ হৰ মহাদেৱ বম বলে কাইলৈ শিৱৰাত্ৰিটো 1 নম্বৰ কথা হৈছে মই গান গাওঁ। তাৰপিছত গান এটা মই বহুত দিনৰ পৰা কৰি আছিলোঁ মহাদেৱৰ ওপৰত। সেই গানটো মই পাৰিলে অকণমান কিবা ভকেল চকেল বা কিবা হেৰি লৈ পেলাই মই আপোনালোকৰ মাজত কাইলৈ বা আজি একেলগে এইটো ব্লগতে এৰি দিম, বা কাইলৈ ব্লগটো আপোনালোকে চাব, তেতিয়া মই সেইটো দি দিম। বৰ অশান্তি দেই গাড়ী ভিতৰবোৰ ক'বা। তো কাইলৈ দি দিম, আপোনালোকে চাব দেই। 2,000 years later. A few moments later. আকৌ আহিলোঁ মোৰ নিজৰ প্লেচলৈ। তো কালি
মানে এতিয়া মই খবৰটো পাইছোঁ যে কালি নে পৰহি যোৰহাট চক বজাৰত মানে অগ্নিকাণ্ড হ'ল, মানে জুই লাগিলে। তো তাত বহুত ক্ষতি হ'ল, সেইখিনিৰ কাৰণে ময়ো মানে অকণমান দুখ লাগে আৰু যোৰহাট অকণমান মানে চক বজাৰ বহুত অংশই জ্বলি গ'ল, বহুত বস্তু লোকচান হ'ল, লাখ লাখ টকা বস্তু তেনেকৈ গুচি গ'ল। তো তাৰ কাৰণে মই অসম চৰকাৰক এইটো ক'ম যে সোনকালে কিবা এটা ব্যৱস্থা কৰি দিয়ক সেইখিনিৰ কাৰণে, যাতে তেওঁলোকৰ প্ৰব্লেম নহয়, কাৰণ দোকান বজাৰ দি চলি থকা মানুহ কৰি দিয়ক সেইখিনি। 3 days later. বেকগ্ৰাউণ্ডত ইমান লাগি নাথাকিব, বেকগ্ৰাউণ্ডত মানে কেছটো কি আমাক তলত যোনটো মানে আমাৰ চটখন আছে ন, ওপৰত এইবোৰ গছ গছনি আছে যে সেইকাৰণে মানে পূৰা ছাঁ পৰি থাকে। তো সেইকাৰণে চটৰ ওপৰত গোটেই কাপোৰ মেলা হয়, কাপোৰ মেলা মেলি থোৱা আছে। তো সেইকাৰণে মানে বেকগ্ৰাউণ্ডটো আপোনালোকে ধৰি নাথাকিব, চৰি এইটো কাৰণে বেকগ্ৰাউণ্ডটো ধৰি নাথাকিব দেই। আজিলৈ ইমানখিনিয়ে, আকৌ নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে কাইলৈ আকৌ আহিম মই নতুন এটা টপিক লৈ। তো আজিলৈ লৈছোঁ বিদায়, জয় হিন্দ, বাই বাই।